So guys, good morning, hi and hello everyone and welcome back to my YouTube channel Rupam Assamese Blogger. So guys, আপোনালোকে হয়তো গম নাপায় বহুতেই যে আমাৰ মাজত আৰু আটা আৰু লগতে লাইক শেয়াৰ সাপ্লাই কৰা এজনী যে জেঠি আছিল আমাৰ লগত। তো জেঠি আৰু আটা আমাৰ দুজনে নাই আমাৰ লগত। জুলাই 1 তাৰিখে মানে আটা ঢুকাই গৈছে। তো আজি হলে ভালেকেইদিন তো মই ব্লগ বনোৱা নাছিলো এই কাৰণে, কাৰণ এডিট কৰিবৰ কাৰণে টাইম ভালেখিনি দিব লগা হয়, কিন্তু আটাক যে মানে শুশ্ৰূষা কৰিব লগা হৈছিল আমাৰ ঘৰত, তো সেইকাৰণে মই ইমানখিনি টাইম পোৱা নাছিলো। আৰু এনেকৈ আজি বাৰু বহুত বেয়া লাগিছে আৰু আপোনালোকে গম পায় নিশ্চয় কিছুমানে। তো যিসকলে গম নাপায় সিহঁতক কৈ দিলোঁ, যাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। আৰু আজিৰ পৰা মই ষ্টাৰ্ট কৰিম ভিডিঅ'। এতিয়া মই মাহঁতক দেখাই আছোঁ এবাৰ তাত গৈ কিনে। যিহেতু আটা আৰু জেঠি দুজনে নাই না, তো তাৰ কাৰণে বহুত বেয়া লাগিছে আমাৰ। তো আৰু আপোনালোকক মানে জেঠিৰ ভিডিঅ'ৰ লিংকটো মই ওপৰত দিয়া আছে, আপোনালোকে চাব চেক কৰি। সেইজনী আছিল জেঠি। আৰু জেঠিক বাৰু আপোনালোকে চিনি পায় বহুতে, লাইক শ্বেয়াৰ ছাপ্লাই যে কৈছিল, আৰু বহুত এনেকৈ জমনি টাইপৰ আছিল জেঠি। সেইটোৱে আৰু আটাৰ কাৰণেও আটাও মানে আছিলে মোটামুটি আজি 1.5 মাহমান আগত আটা একদম পুৰা সুস্থ আৰু আপোনাৰ বাৰীত যাই কিনে মানে জংঘলবিলাক চাফা কৰে, কিবা কিবি এনেকৈ কাম চাম কৰি থাকিছিল। কিন্তু এদিন মানে কি হ'ল, ভৰিত মানে কিবা এটা ইনফেকশ্যন হৈছিল। ইনফেকশ্যন মানে আটাৰ অলপ মানে এই কিডনিৰ ইনফেকশ্যন আছিল, যাৰ ফলত মানে আটাৰ ভৰি চৰি ফুলিব ধৰিছিল। ফুলাৰ ফলত মানে এনেকৈ মানে এই খোজকাঢ়িবই নোৱাৰা হ'ল, বিচনাতে থাকিব লগা, যাৰ ফলত আমি বঙাইগাঁৱত আৰোগ্য হস্পিটেলত আমি এডমিট কৰাইছিলোঁ। তো যাৰ ফলত মানে তাত কেইদিনমান আছিল সেনেকৈ। তো সেনেকৈ আটাক চিকিৎসা কৰিলোঁ। তাৰপিছত ভাবিলোঁ আটাক ঠিক হ'ব কিজানি, ঘৰত লৈ আহিছোঁ। তাৰপিছত মোটামুটি 2-3 দিনমান আছিল ঘৰত। মানে তাৰপিছত এই আমাৰ জুলাই 1 তাৰিখে আটা মানে সিদিনা ৰাতিপুৱাই ঢুকাই গৈছে। তো জেঠি ঢুকাইছে আমাৰ মোটামুটি আটা ঢুকোৱাৰ 10 দিনমান আগত জেঠিও মানে এনেকৈ ঢুকাই গৈছে। তো আটাটো এনেকৈ ঢুকাই গৈছে কাৰণ যিহেতু আটাৰ ইনফেকশ্যন আছিল, ব্লাডৰো ইনফেকশ্যন আছিল আৰু কিডনিৰ ইনফেকশ্যন, যাৰ ফলত আজি বহুত অকলশৰীয়া ফিল হয় আমাৰ আটা নোহোৱাৰ কাৰণে। কাৰণ আটা এনেকুৱা মানুহ আছিল মানে য'ত থাকিলে মানে আমাক বিচাৰিছিল, মানে মাক হওক, মোক হওক, দেউতাক হওক, গোটেইকেইজনকে মানে ঘৰত থকাটো বিচাৰিছিল। আৰু মই যদি ক'ৰবাত ওলাই যাওঁ বাহিৰত, সদায় মা আৰু দেউতাহঁতক সুধি থাকিছিল যে আমাৰ, মোক মানে বাপু বুলি মাতিছিল, তো বাপু মানে আহিছেনে নাই এনেকৈ মানে সুধিছিল। আৰু কাৰণ আটাক আমি বহুতখিনি মৰম কৰিছিলোঁ আৰু বহুত ভাল লাগিছিলোঁ আটা থকাৰ কাৰণে। আৰু এজন সদস্য যদি ঘৰৰ পৰা নোহোৱা হৈ যায় হঠাৎ, তো বহুত মানে অকলশৰীয়া ফিল হয়, সেইটোৱে আছিল। আৰু ভাবিছোঁ আৰু মই মানে ইমান দুখ কৰি থাকিলে বা হেৰি কৰি থাকিলে ভিডিঅ'বিলাকতো আৰু এনেকৈ নহ'ব, ভিডিঅ' নতুন নতুন বনাই থাকিব লাগিব আৰু আপোনালোকক দেখাবৰ কাৰণে। সেইকাৰণে মই ভাবিছোঁ যে আজিৰ পৰা মানে মই ভিডিঅ'বিলাক বনাই থাকিম ধুনীয়া ধুনীয়া। তো সেইখিনি আছিল। আৰু মায়ে কিবা ক'ব নেকি? সেই বেয়া লাগে, সেইটোৱে। আৰু জেঠিও নাই, যিটো জেঠিৰো কথা মনত পৰি যায়। কাৰণ জেঠি আছিল মানে এনেকুৱা এজনী মানুহ যিজনী মানে আমাৰ ঘৰত যদি কিবা এটা প্ৰব্লেম বা কিবা এটা যদি অসুবিধা হৈ পৰে ঘৰত, মানে জেঠিক যদি ফোন কৰি কওঁ যে আমাৰ ঘৰত আহি যায়, জেঠিহঁতৰ ঘৰ মানে ইমান দূৰত নহয় না, আপোনালোকে গম পায় আগৰ ভিডিঅ'বিলাক চাই। তো জেঠিহঁতৰ ঘৰৰ পৰা আমাৰ মোটামুটি 1.5 কিলোমিটাৰমান বা 2 কিলোমিটাৰমান হয়। তো এনেকৈ কিবা এটা প্ৰব্লেম হ'লে জেঠিহঁতে আহি গৈছিল। তো আজি যিটো হ'ব লগা আছিল সেইটোতো হৈছেই। তো মই মানে ভাবিছোঁ আৰু ব্লগ চগ ধুনীয়া ধুনীয়া বনাই যাম আৰু আপোনালোকক দেখাই যাম। তো এইটো আছিল মোৰ আজি বহুত দিনৰ মূৰত ফাৰ্ষ্ট ভিডিঅ'। তো আজিৰ পৰা আৰম্ভ কৰিলোঁ আৰু ব্লগ, নে কি? আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব মোক। আৰু সেইটোৱে আছিল। আৰু জেঠি আৰু আমাৰ আটাৰ মানে ভিডিঅ'বিলাক শ্বুট কৰা নহ'ল সেই টাইমত, কাৰণ ইমান দুখৰ পৰিস্থিতিত আৰু মই তেনেকৈ ভিডিঅ' বনোৱাটো মোৰ কাৰণে সম্ভৱ নাছিল। তো এতিয়া ভালকৈ ভিডিঅ'বিলাক বনাই যাম, আপোনালোকে ছাপোৰ্ট কৰি যাব অলপ। 1000 ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে মোৰ বেছি দিন নালাগিব যদি আপোনালোকে ছাপোৰ্ট কৰি যায় সদায়। তো এনেকৈ ছাপোৰ্ট কৰি যাব।